Hello. Hello. শুনিছোঁ ৰে কি হ'ল দে হাই ফ্ৰেণ্ডছ, মই দেৱৰাজ ধীমান। আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল উস্তাদ একদিন মজিয়ালৈ। আপোনালোকেতো গম পালে, মাত্ৰ মোৰ লগৰ এজন খৈলেন মোৰ ওচৰতে ঘৰ, সি ফোন কৰিলে কিবা বোলে কাম আছে মাতিলে। তো মাতিছে যেতিয়া যাবতো লাগিবই। তো উঠিলোঁ, চাহটো খালোঁ আৰু এতিয়া খৈলেনৰ ঘৰলৈ ৰাওনা হওঁ। চলেন কি হ'ল? কথা আছিলে তো ফ্ৰেণ্ডছ, যোনে মোক ফোন কৰিছিলে খৈলেন কলিতা, তো এইজনে সেইজন খৈলেন। চৰি শৈলেন্দ্ৰ হ'ব লাগিছিলে। ঐ আলি ব'ল, যাবি কৰি এতিয়া ব'ল ব'ল ঐ তহঁতো আহিলি, ব'ল ব'ল তই আছা। আমাৰ মৰমৰ ভিডিঅ'গ্ৰাফাৰজন। নমস্কাৰ, মই শৈলেন কলিতা ওৰফে সুবৰ্ণ। আশা কৰোঁ আপোনালোকে ঘৰতে আছে, সুস্থ আছে। প্ৰতিজন মানুহৰে জীৱনত স্মৃতি থাকে। বৰ্তমান সময়খিনি এদিন কাৰোবাৰ কাৰণে স্মৃতি হ'ব পাৰে, আৰু এই স্মৃতিবোৰে যেন মানুহৰ জীৱনত কেতিয়াবা অকলশৰীয়া সময়খিনিত সংগী হৈ পৰে, জীৱনটোক মধুৰ কৰি তোলে আৰু ভাল লগা কৰি তোলে। গতিকে আহক, আজি আমি আমাৰ সতীৰ্থৰ সৈতে কিছুমান স্মৃতিবোধৰ কথা পাতোঁ। তো আজি আমাৰ লগত আছে দেৱৰাজ ধীমান। নমস্কাৰ। হয় মই দিয়ক সেইজন। আৰু সীমা কাকতি। নমস্কাৰ। মোৰ ইনষ্টা পেজ উস্তাদ একজিত, যিয়ে কবিতাবোৰ লিখি দিয়ে। প্ৰাঞ্জিত কলিতা। উদীপ্ত দাস। এইজনে সেইজন, চিনিটো পাইছে চাগে। নমস্কাৰ। প্ৰথমতে দেৱৰাজ ধীমানৰ ওচৰলৈ আহিছোঁ। উস্তাদ ফাৰ্ষ্ট আমি আৰম্ভ কৰিব বিচাৰিছোঁ ধীমানৰ পৰা। তেওঁক সুধিব বিচাৰিছোঁ তেওঁৰ জীৱনৰ ভাল লগা মুহূৰ্ত কোনটো, যিটো আমি সৰুতে যেতিয়া আছিলোঁ তেতিয়া ভাবিছিলোঁ কেতিয়া ডাঙৰ হ'ম। কিন্তু যেতিয়া আমি ডাঙৰ হ'লোঁ তেতিয়া মনলৈ আহে যে আমি সৰু সময় কেনেকৈ ঘূৰাই পাব পাৰোঁ। তো এতিয়া মই ধীমানখনকৈ সুধিব বিচাৰিছোঁ যে তেওঁৰ কোনটো এনেকুৱা মুহূৰ্ত আছে যিটো মুহূৰ্তত তেওঁ আকৌ পুনৰ সেই সময়খিনিলৈ ঘূৰি যাব বিচাৰে। দীপক ছাৰৰ টিউশ্যন, যেতিয়া আমি ক্লাছ 10ত আছিলোঁ তেতিয়া আমি দীপক ছাৰৰ টিউশ্যন কৰিছিলোঁ। সেই মুহূৰ্তত মানে বহুত ভাল লাগিছিলে যে কিছুমান নতুন বস্তু আৰম্ভ হৈছিল, তেতিয়া নতুন বস্তু শিকিব পাইছিলোঁ। তাতকৈ ভালকৈ নতুন বস্তু আৰম্ভ হৈছিল। তো সেইখিনি আৰু সকলোৱে জানো বৰ্তমান তুমি ধুনীয়া কবিতা লিখা এনে ব্যস্ত সময়টো। আমি যদি বেয়া নাপাওঁ, আমি সকলোৱে এটা কবিতা শুনিব বিচাৰিছোঁ। এদিনৰ ভিতৰতে লিখা কবিতা এটা, মানে কি মই গাই শুনাব বিচাৰিছোঁ। ঠিক আবৃত্তি নহয়, কিন্তু মই গাই শুনাব বিচাৰিছোঁ। জীৱন, কেতিয়াবা মই মনতে ভাবোঁ জীৱনটো জ্যামিতিৰ পৃষ্ঠাটো নে বিজ্ঞানৰ ৰসায়নৰ পৃষ্ঠাটো। কেৱল যে সমস্যা আৰু বিক্ৰিয়া, প্ৰমাণিত হ'লে নতুন পৃষ্ঠা, আৰু অপ্ৰমাণিত হ'লে এটা পৃষ্ঠাতে জীৱনৰ অন্ত। এতিয়া আমি আহিছোঁ উদীপ্ত দাসৰ ওচৰলৈ। যিটো কৰিব লগতে তাক সুধিব বিচাৰিছোঁ যে কোনটো কথা এনেকুৱা কথা যিটো সৰু ক্লাছ আজি মানে কি মোক জনোৱা নাই, কিন্তু মোক সেই কথাটো বিৰাট খং উঠি আছিল। মানে এই তেনেকুৱা কথা নাই একচুৱেলি। মোৰ তাত মানে মই তাৰ ওপৰত খং কৰি থকা কি মোক নোৱা আছে কথা নহয়। পাব লাগিব, বহুতকেইটা আছে, মোৰ কেতিয়াবা মনত পৰে মাজে মাজে। ক্লাছ 10ত 2012 চনত আছিলোঁ আমি ক্লাছ 10। মানে এজনী ছোৱালীয়ে ভাল পাইছিলে, কথাটো ভাইৰেল হৈ বোলে সি অকণমান আপত্তি দৰকাৰ।
সেইটো কাটি দিম মোৰ যিটো দৰকাৰ নাই মই ভিডিঅ' লাগে মই বেলেগকে বুজাম কথাকেইটা সেইকাৰণে নাভাবিলোঁ মানে তুমি কি হেৰাই গৈছে তুমি মানে কিবা দুখ চুখ আছে হৈছে নেকি একো দুখ নাই মই চেম আগতে যিছিলোঁ মই এইটো সেই ওচৰলৈ আহিছোঁ উস্তাদ উস্তাদ দেৱৰাজ ধিমান বুলি ক'লেও ভুল নহ'ব এটা সকলোৰে জনপ্ৰিয় সিহঁতক সুধিব বিচাৰোঁ এটা সময়ত যেতিয়া আমি হাইছেকেণ্ডাৰীত সকলো ছোৱালীৰে ভিডিঅ' চুৰ কৰা ল'ৰাজন আছিলে আৰু এতিয়া কোনো কিমানজন হৈছেগৈ সেই ছোৱালী ক'ব পাৰে নে কিমানজন ভিডিঅ' মানে কোনোবা দিনা কাউণ্ট কৰিছে নে কিমানজন ছোৱালী ভিডিঅ' চুৰ কৰিছে তেনেকুৱা মানে না আমি মানে কথাটো হ'ল কি মোক এদিন মায়ে কৈছিল যে জীৱনত কাকো বেয়া নাপাবা সকলোকে ভাল পাই যাবা আৰু মই সেই কথাটো মই এতিয়ালৈকে ফ'ল' কৰি গৈ আছোঁ আজিলৈ কাকো বেয়া পাই পোৱা নাই আৰু সকলোকে ভাল পাই গৈছোঁ সেইটোৱে মানে মোৰ মই হৈ গ'ল নে কি আগতেতো বহুত প্ৰেমিক আছিলা তুমি বহুত বস্তু প্ৰেমিক দিয়ে এতিয়াও কিছুমান গিফ্ট তোমাৰ লগত আছে যিটো গিফ্ট তোমাৰ আজি বহুত বছৰ আগতে দিছিলে তোমাক কোনোবাই কিন্তু আজি সেই তোমাৰ সেই প্ৰেমিকজন ক'ত লুকাই আছে আমি সেই বিচাৰোঁ মানে সেই প্ৰেমিকজন বিচাৰোঁ মানে গিফ্ট চবে দিব পাৰে বোলে হয় গিফ্ট চবে দিব চবে দিয়া তাতে কিছুমান বিশেষ থাকে এটা স্পেচিয়েল থাকে মানে কেছটো কি প্ৰেমৰ চৰাই তৰাই এইবোৰ মানে বিশেষণ দিব নালাগে কেছটো কি হ'ল আৰু প্ৰেমটো গেই শুন না কুৱেশ্যন তই কৰি আছা বিলুটো কথা পাতিলে মোক কওঁ কৈছিলি প্ৰেমটো কি পাহৰি গ'ল নেকি যিটো প্ৰেমৰ চৰাই আছিল আজি সেই চৰাইটো ক'ৰবাত থমকি ৰৈছে উৰিব প্ৰেমৰ চৰাই নাছিলোঁ মই প্ৰেম হৈছিল আৰু এতিয়াও মানে প্ৰেমটো যে নাই তেনেকুৱা নহয় আছে প্ৰেম কিন্তু মানে কথাটো হ'ল আগতে সৰু আছিলোঁ না মেচিয়ৰ ধৰিছিলোঁ চবেই দেখা পাইছিলোঁ এতিয়া মানে দেখা নাপায় আৰু এনেকুৱা কথা লগত আৰু এই ধিমানৰ ওচৰলৈ আহিছোঁ আৰু জানিব বিচাৰিছোঁ এতিয়া ভৱিষ্যত পৰিকল্পনা কি তো পৰিকল্পনা বহুত ডাঙৰ মানে মোৰ এটাই সপোন ভৱিষ্যতে এখন সুন্দৰ কলিতালেণ্ড গঢ়াৰ কলিতালেণ্ড য'ত মই ৰজা তাই ৰাণী মই তাক লগ পালোঁ আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ পুথিমাৰী হায়াৰ ছেকেণ্ডেৰীত তো তাক প্ৰথম পোনপটীয়া প্ৰশ্ন যে পুথিমাৰী হায়াৰ ছেকেণ্ডেৰীৰ বগা ওখকৈ ছোৱালীজনীক এতিয়াও আমনি কৰে নে তাইৰ কথাবোৰে মই এই আমনি কৰে নে সেইটো কথা নহয় এনেও তাই তোৰ মানে হৈ থকা নাই কথা আছে ভৱিষ্যত পৰিকল্পনা বেলেগ একো নাই সকলোৱে মোৰ ভাল পোৱা মানুহৰ মাজত নিজক লগত থাকিব বিচাৰোঁ আৰু সদায় যেন প্ৰত্যেকটো সময় ভাল পোৱা মানুহৰ লগতে নিজৰ কামবোৰ নিজক আগুৱাই লৈ যাব তাকে আশা আৰু নিজক প্ৰতিনিধিত্ব কৰি আগুৱাই লৈ যাব তাকে আমি আশা কৰি এনেকৈ আমাৰ বন্ধুত্ব থাকিব আৰু এটাই বিচাৰোঁ ভাল পোৱা বন্ধু বান্ধৱীৰ সৈতে সময়বোৰ যেন পাৰ কৰোঁ আৰু সেই পুৰণি সময়বলৈ উভতি বেলেগ কিবা ক'বই নাপাব সেইটো কাৰণে কি আছে ইমান ইয়াতে বহি আছে হোষ্টেলৰ যিটো চেনেল আছে আপোনালোক সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব যদি কেনেকুৱা লাগে আৰু অনাগত দিনবোৰতো এই চেনেলটো আগুৱাই লৈ যাব দেৱৰাজ ধিমানে আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব